নমস্কাৰ সকলোকে টুকুৰা খবৰ ব্লগিঙলৈ মই বিপাঞ্চিয়ে স্বাগতম জনাইছোঁ। মই ভাবিছোঁ যে আজি মই আপোনালোকৰ মাজত মোৰ এটা ব্যক্তিগত অভিজ্ঞতাৰ বিষয়ে কওঁ বুলি ভাবিছোঁ আৰু অভিজ্ঞতাটো হৈছে পৰীক্ষা ৰিলেটেড হয়। আৰু পৰীক্ষা বুলি ক'লে বাৰু আপোনালোকৰ ভয় লাগে নাই, মোৰ কিন্তু বহুত বেছি ভয় লাগে। ৰিজাল্টৰ সময়খিনিতো আৰু বুকু ধপধপনি এক সময় বুলি ক'ব লাগিব। আৰু সেই পৰীক্ষাৰ কাৰণে মই পৰীক্ষাৰ দুদিনমানৰ আগতে পঢ়া মানুহ আৰু যেতিয়া পঢ়োঁ তেতিয়া মই কি হয় ইম্পৰ্টেণ্ট বুলি ভবাখিনি পঢ়ি যাওঁ। আৰু মই যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবোঁ তাৰে দুটামান কমন নপৰা নহয় বাৰু পৰে, কিন্তু যিটো নাহিব বুলি মই একেবাৰে বুকু ডাঠি কৈ দিওঁ যে এইটো নাহে আৰু মোৰ ভাল নালাগে পঢ়ি, নাহে আৰু নপঢ়োঁ একেবাৰে, সেইটো দেখোঁ নহয় পৰীক্ষা পেপাৰত সেইটোৱে দুৰ্বতৰাটোৰ নিচিনাকৈ জিলিকি থাকে। আৰু আহে একেবাৰে ডাঙৰ যিকেইটা দীঘল প্ৰশ্নৰ তাত আহে, ইমানেই ভয় মই কি লিখিম আৰু যেন তেনে মিলাই মেলি লিখি থৈ আহোঁ আৰু দেই। কৈছোঁ নহয় একদম পানীত হাঁহ নচৰাৰ দৰে অৱস্থা এটা সৃষ্টি হয় মোৰ। আপোনালোকৰ বাৰু তেনেকুৱা অভিজ্ঞতা হয় নাই ক'বচোন? যিসকল ষ্টুডেণ্ট হয় তেওঁলোকক সুধিছোঁ।